হাই গাইজ নমস্কাৰ পুনম টেক্সটাইলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ গাইজ এতিয়া গৰম দিনৰ ধামাকা প্ৰডাক্ট আহি গৈছে একদম ধুনীয়া ধুনীয়া কাপোৰ আহিছে তো সেয়া ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকিব নিশ্চয় পচন্দ কৰিব কথা দিছোঁ আপোনালোকক কাপোৰবোৰ চাই পচন্দ নকৰা কোনো কথাই নাই নিশ্চয় আপোনালোকে পচন্দ কৰিব কাপোৰবোৰ চাই সেয়া মোৰ গেৰাণ্টি তো আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ একদম চিৰিয়েলি চাই গৈ থাকক গম পাব কেনেকুৱা প্ৰডাক্ট আহিছে আৰু যদিহে চাই ভাল পায় তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব আৰু প্ৰডাক্টবোৰ কোনটো কেনেকুৱা কি লাগিছে সেইটো আপোনালোকে কমেণ্ট বক্সত জনাব তো আশা কৰিছোঁ সেইখিনি কৰিব আপোনালোকে তো বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আপোনালোকক দেখুৱাম স্পেচিয়েলি সৰুৰ পৰা চুৰু কৰিছোঁ এইটো চব এনেকুৱা চুট পাব একদম কম দামত এইবিলাক ইয়াৰ লগত পেনো আছে যোৰা গৰম দিনত পিন্ধাবলৈ খুব ভাল বুটাম থকা এয়া আৰু ৰাউণ্ড গলা পাব এনেকুৱা ৰাউণ্ড গলা লগত পেন ছোৱালীবিলাকৰ কাৰণে ফ্ৰক টাইপৰো আছে এইটো চব প্ৰিমিয়াম কোৱালিটি ভাল কোৱালিটি এইবিলাক কালাৰ পাব ইয়াত চবৰে কালাৰবিলাক পাই যাব চাইজ পাব এইটো প্ৰিমিয়াম কোৱালিটি এইটো এটা খুলি দেখুৱাইছোঁ আপোনালোকক এইবিলাক ভাল কাপোৰ মানে এয়া চাওক একদম ভাল ডিজাইনৰ লগত পেন আছে মানে চোলাটোৰ লগত পেনটো বেলেগ মেচিং নহয় মানে তেনেকুৱা টাইপৰ একদম ভাল কাপোৰ চফ্ট কাপোৰ এইবোৰ পুৰা আৰু আছে এনেকুৱা আছে এইবিলাক অলপ কম দামৰ এইটো চাওক লগত পেণ্ট হাফ পেণ্ট এতিয়া গৰম দিনৰ কাপোৰ এইবিলাক চব ছোৱালী ফ্ৰক চাওক নেটৰ ফ্ৰক এইবোৰ কিমান ধুনীয়া আছে ডিজাইন এইবিলাক চবৰে কালাৰ পাই যাব সাইজ পাই যাব এটা কিমান ধুনীয়া এইবোৰ চাওক বেলেগ কোৱালিটি চব ভাল কম দামী সকলো ডিজাইনৰ পাই যাব অলপ ডাঙৰ এতিয়া গৰমত পিন্ধিবৰ কাৰণে চব কিমান ধুনীয়া কালাৰ পাই যাব সাইজ পাই যাব আৰু এইটো চাওক এতিয়া প্ৰিমিয়াম কোৱালিটি মানে এতিয়া চিজন আহি আছে বিহু পিন্ধাবলৈ খুব ধুনীয়া এইবোৰ এইটো স্পৰ্টিং এইটো আপোনাৰ ডাঙৰি ছেট বুলি কয় এইটো খুলি থ'ব পাৰিব এডজাষ্টো কৰিব পাৰিব সৰু ডাঙৰ কৰিব পাৰিব সৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো ল'ৰা ছোৱালী দুয়োটাই পিন্ধিব পাৰে খুব ধুনীয়া হয় মানে ডাঙৰি ছেটৰো কালাৰ পাই যাব এয়া চাওক এনেকুৱা আৰু কালাৰ আছে লগত টুপি এটাও আছে এইটো চাওক টুপি এটা আছে লগত টুপিও পিন্ধাব পাৰিব খুব ধুনীয়া লাগিব 3 পিচ সেট এইবিলাক সব ভাল কোৱালিটিৰ কাপোৰ কিমান ধুনীয়া লাগিছে সুন্দৰ একদম পেন এটা আছে সৰু পেন লগত এইবিলাক সব লং পেন যে বিহুত পিন্ধাবলৈ ইয়াৰ লগত এইটো সব শ্বেৰৱানী সেট কিমান ধুনীয়া ৱাছকোট থকা এইটো ৱাছকোটটো খুলি দিব পাৰিব অকল চাৰ্টটোকো পিন্ধাব পাৰিব ৱাছকোটটো বেলেগ চাৰ্টৰ লগতো পিন্ধাব পাৰিব আৰু এইটো পেন ইমান ধুনীয়া জিন্সৰ এইবিলাক সব টপ এতিয়া গৰমত পিন্ধাবলৈ ছোৱালীবোৰক কিমান ধুনীয়া টপ একদম চিম্পুল একদম পিন্ধিবলৈ খুব ধুনীয়া হ'ব এইবোৰ ইয়াৰো কালাৰ পাই যাব সাইজ পাই যাব ইয়াৰ চাওক এইটো কালাৰ আৰু বহুত কালাৰ আছে আপোনালোকক গোটেইখিনি নেদেখুৱাওঁ যিহেতু বহুত দীঘল হৈ যাব এইটো এটা চাওক স্কাৰ্ট ছেট স্কাৰ্ট এইটো টপটো কিমান ধুনীয়া এনেকুৱা কালাৰ পাই যাব এইবিলাক স্পৰ্টিং হাফ পেণ্ট ছেট এনেকুৱা চাওক স্পৰ্টিংটো কিমান ধুনীয়া ষ্ট্ৰেচেবল হয় এটা হাফ পেণ্ট ভাল ডেনিম হাফ পেণ্ট এইবিলাক এইটো চাওক গৰম দিনৰ হাত চুটি স্পৰ্টিং কিমান ধুনীয়া চাওক একদম কোমল কাপোৰ এইবোৰ কিমান ধুনীয়া চাওক এইটো কেটলগ থকা কেটলগত যেনেকুৱা চেম এনেকুৱা পাব আৰু সাইজ পাই যাব কালাৰ পাই যাব এনেকুৱা কালাৰ আছে বেলেগ কালাৰ আছে ভাল কোৱালিটিৰ কাপোৰ এইবিলাক চাওক প্ৰিমিয়াম কোৱালিটি এইটো ফটোটো যেনেকুৱা হ'ব সেনেকুৱাই হ'ব চোলাটোৰ ভিতৰত চাওক এইবিলাক কিমান ধুনীয়া প্ৰিণ্ট চাওক এইবিলাক আপোনাৰ প্ৰিণ্টবিলাক এইবিলাক প্ৰিণ্ট নহয় এইবিলাক ৰবৰ পেষ্ট পুৰা ৰবৰ পেষ্ট দিয়া আছে এইবোৰ যিমান ধুলিও একো নহয় কালাৰ নাযায় এই চোলাটো একদম বঢ়িয়া হয় কালাৰ পাই যাব ইয়াৰ সাইজ পাব
সেম এইটো যেনেকুৱা ভিতৰৰ বস্তুটো তেনেকুৱা এইটো সব শেৰৱানী এইটো ধুতি পাঞ্জাবী নিচিনা এইটো পেণ্টটো এইটো ৱাছকোট থকা পাঞ্জাবী ফুল হাত কিমান ধুনীয়া সব আৰু এতিয়া বিহু সিজন আহি আছে পিন্ধাবলৈ এইবোৰ পিন্ধালে খুব ধুনীয়া লাগিব ল'ৰা ছোৱালীবোৰক এটা কালাৰ পাই যাব ইয়াৰ ধৰণৰ বেলেগ বেলেগ কালাৰ পাব এনেকুৱা ধৰণৰ হিপ-হপ টি-শাৰ্ট পাব 10-12 বছৰীয়া ল'ৰাৰ কাৰণে চাওক হিপ-হপ টি-শাৰ্ট বেলেগ বেলেগ প্ৰিণ্টৰ পাব এইবোৰ ভাল কোৱালিটিৰ হিপ-হপ টি-শাৰ্ট হয় এইটো গেঞ্জি পাব এনেকুৱা ৰঙীন গেঞ্জি ভাল কোৱালিটিৰ এইবোৰ কালাৰ গ্যাৰান্টি আছে ইয়াৰ কালাৰ নাযায় এসে ইয়াৰ কালাৰ পাব সাইজ পাই যাব গেঞ্জিটো বগা সৰুৰ পৰা একেবাৰে 0 পৰা পুৰা হেৰিলৈকে পাব পুৰা যিমান লগে সাইজ থাকে সিমান লগে পাব আৰু ফ্ৰক চাওক পপকৰ্ন ফেব্ৰিকৰ ফ্ৰক লগত বেগ এটা আছে কিমান ধুনীয়া চাওক বেল আছে কালাৰ পাব আপোনালোকে এপিচি মাত্ৰ দেখাইছো এইবিলাক টপ চাওক কিমান সুন্দৰ টপ নেটৰ টপ এইবিলাক ফ্ৰক আপোনালোকে চাই গৈ থাকক কেনে পাইছে নিশ্চয় জনাব কমেন্ট এইটো সব প্লাজো সেট থকা কিমান ধুনীয়া কালাৰ পাই যাব সাইজ পাই যাব আৰু ষ্টকিং পেন পাব ইয়া এনেকুৱা ধৰণৰ খুব ভাল কোৱালিটিৰ ষ্টকিং পেন এনেকুৱা ধৰণৰ ফ্ৰক পাব একদম মিৰৰ ওয়াৰ্কিং থকা ফ্ৰক কিমান ধুনীয়া ডিজাইন আছে পুৰা মিৰৰ থকা ইয়াৰ লগত পেন এটাও আছে ইয়াৰ লগত ফুল পেন এটা পাব কালাৰ পাই যাব সাইজ পাই যাব এটা এটা ডিজাইন চাওক কিমান সুন্দৰ লাগিছে চাওক কিমান ধুনীয়া ডিজাইন এইটো কাপোৰ একদম কোমল কোমল কাপোৰ আছে সফট কাপোৰ আৰু দেখিছে মোৰ পিছফালে ইয়া লাগি আছে এনেকুৱা ডিজাইন কালাৰ ইয়া এইবিলাক চাওক কালাৰ পাই যাব সাইজ পাই যাব আপোনালোকে খালি দোকানলৈ আহক নিজৰ ইচ্ছা মতে যিটো মন যায় যেনেকুৱা কালাৰ লাগে তেনেকুৱা কালাৰ পাই যাব আৰু এইযোৰ চাওক কিমান ধুনীয়া ইয়াৰ লগত লং পেন্ট এটা আছে এইটো চাওক এইটো লং পেন্টটো কিমান ধুনীয়া জোৰা লাগিছে সেম কাপোৰৰ ইয়াৰ কালাৰ পাব সেম এনেকুৱাই সেম ডিজাইনৰ ইয়াৰ স্কাৰ্ট থকাও আছে সেইযোৰ দেখাইছো আপোনালোকক এইটো চাওক সেম স্কাৰ্ট থকা এইটো স্কাৰ্টটো এইটো টপটো কিমান সুন্দৰ লাগিছে চাওক এনেকৈ জোৰাকে আৰু এটা ডিজাইন আছে এইটো স্কাৰ্ট এইটো টপটো চাওক কিমান ধুনীয়া লাগিছে একদম কোমল কোমল কাপোৰ এইবোৰ গৰম দিনত পিন্ধা কাপোৰ হয় এইবোৰ সব এবাৰ একদম প্ৰিমিয়াম কোৱালিটি দেখাইছো বক্স পেকিং এইবিলাক বক্স পেকিং মাল হয় চাওক এনেকুৱা বক্সত আহে এইটো পুৰা ভাল কোৱালিটিৰ কাপোৰ দামী হয় এইটো স্কাৰ্ট আৰু এইটো টপটো চাওক এইবোৰ একদম প্ৰিমিয়াম কোৱালিটিৰ গ্যাৰান্টি থকা কাপোৰ এইবোৰ কালাৰ নাযায় আপোনাৰ একো নহয় বহুত দিন লাষ্টিং যায় এইটো টপটো এইটো স্কাৰ্টটো আৰু মাথাত মাৰিবলৈ এপাত বেলু আছে একদম প্ৰিমিয়াম কোৱালিটি সাইজ পাই যাব কালাৰ পাই যাব আৰু এটা প্ৰিমিয়াম কোৱালিটি দেখাইছো আপোনালোকক এইটো এটাই কালাৰ আছে এইযোৰ এইটো চাওক টপটো স্লিপলেছ টপ একদম কালাৰ গ্যাৰান্টি এইবিলাক এইটো লগত প্লাজো পেন এটা প্লাজো সেট এইটো সব প্লাজো সেট এইটো টপটো কিমান ধুনীয়া কালাৰ মেচিং হৈছে দুইটাৰ লগত সব ইয়াৰ এইটো এটাই কালাৰ কিন্তু সাইজ পাব ইয়াৰ খালি ডাঙৰ সৰু পাই যাব আৰু এইটো ভাল কোৱালিটি আপোনাৰ টপ কোৱালিটি পুৰা এইটো সব দামী মাল এইবোৰ পুৰা গ্যাৰান্টি দিব পৰা মাল এইবোৰ এইটো টপটো আৰু এইটো স্কাৰ্টটো ইয়াৰ কালাৰ পাই যাব 4টা কালাৰ পাব ইয়াৰ কিমান ধুনীয়া চাওক পুৰা পাৰ্টি ৱাইজৰ মাল এইবোৰ পাৰ্টি ৱেৰ বুলি কয় এইবিলাক পাৰ্টি ৱাইজৰ মাল স্লিপলেছ টপ এই আইজো চাওক ভাল কোৱালিটি একদম নতুন ডিজাইনৰ চাওক বাটাৰফ্লাই ডিজাইন এইটো মাজত ৰবৰ আছে
কঁকালৰ ৰবৰ থাকিব স্কাৰ্ট আছে লগত ইয়াৰ স্কাৰ্টটো হ'ল এইটো চাওক এইটো স্কাৰ্ট ঘেৰা কিমান ডাঙৰ স্কাৰ্টৰ দেখিছে ঘেৰাটো চাওক ইয়াৰ ঘেৰাটো কিমান ডাঙৰ ঘেৰা দিয়া আছে স্কাৰ্ট ইয়াৰো কালাৰ পাই যাব আপোনালোকে এনেকুৱা কালাৰ পাব এনেকুৱা কালাৰ পাই যাব এনেকুৱা গৰমত পিন্ধা ফ্ৰক পাব হাত নাইকিয়া চব ইয়াৰো কালাৰ পাব সাইজ পাব একদম পিয়ৰ কটন হয় এইবিলাক ভাল কাপোৰ পুৰা হাফ পেন্ট চাওক ইমান ধুনীয়া হাফ পেন্ট একদম গৰম দিনত পিন্ধা কোমল হাফ পেন্ট এইবিলাক একদম কোৱালিটি ভাল কোৱালিটি কালাৰ পাব এনেকুৱা কালাৰ পাই যাব এইবিলাক হাফ পেন্ট মই এতিয়া আপোনাক খালি ভাল কোৱালিটিৰ হাফ পেন্টখিনিয়ে দেখাইছোঁ বাকী ল' কোৱালিটিৰ হাফ পেন্টটো আছে সেইখিনি দেখুৱাই নাথাকে আৰু এইটো এটা পেকিং মাল হাফ পেন্ট চাওক কিমান সুন্দৰ আপোনাৰ এনেকুৱা ছেম যে এনেকুৱা কেটলগটো যেনেকুৱা ফটোটো যেনেকুৱা থাকিব ভিতৰৰ বস্তুটো এনেকুৱা এইটো খুলি দেখাইছোঁ চাওক ইয়াৰো কালাৰ পাই যাব সাইজ পাই যাব এইটো চাওক কিমান ধুনীয়া ডিজাইন এইবিলাক কালাৰ নাযায় আপোনাৰ কালাৰ গেৰেণ্টি আছে একদম ভাল কোৱালিটি প্ৰিমিয়াম কোৱালিটিৰ মাল ইয়াৰো কালাৰকেইটা দেখুৱাই দিছোঁ আপোনাক এয়া চাওক এনেকুৱা পেকেজিঙত পাব এইবিলাক কালাৰ পাব এয়া চাওক প্ৰতিটো বেলেগ কালাৰ সাইজ পাই যাব এনেকুৱা কালাৰ পাব সাইজ কালাৰ সবখিনি পোৱা যাব 6 পকেট কোৱালিটি হাফ পেণ্ট কিমান ধুনীয়া সুন্দৰ কটনৰ পৰা এইবিলাক ভাল কোৱালিটি আৰু কালাৰ পাই যাব এনেকুৱা কালাৰ বেলেগ কালাৰ আছে আপোনালোকে আহক খালি তো বন্ধুসকল যিখিনি দেখুৱালোঁ এইখিনি নহয় ইয়াৰ উপৰি পাব আপোনালোকে চাৰ্ট পাব পেণ্ট পাব লং পেণ্ট পাব জিন্স পেণ্ট পাব কটন পেণ্ট পাব প্লাজো পেণ্ট হাফ পেণ্ট লেগিংছ পেণ্ট গেঞ্জি আৰু ইনাৰ ৱেৰখিনিতো আছেই সকলোখিনি পাব যি লাগে সেইখিনি পাব আপোনালোকে আহক খালি আহি আপোনালোকে নিজে পচন্দ কৰি লৈ যাওক নিজৰ মনৰ পচন্দৰ বস্তুটো নেক্সট ভিডিঅ'ত লগ পাম আকৌ বাই বাই